হাই হেল্ল' ভিউৱাৰ্ছ KBS আছাম কইনছ এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি বনাবলৈ ওলালোঁ ইউটিউব কমেণ্টছৰ ওপৰত। ইউটিউবৰ কমেণ্ট আগতে কালি বনাইছিলোঁ, পৰহি বনাইছিলোঁ হোৱাটছআপ কমেণ্টছৰ ওপৰত। তো আজি বনাইছোঁ ইউটিউবত অহা কিছুমান প্ৰশ্নৰ উত্তৰ, কমেণ্টছৰ ওপৰত মানে উত্তৰ, কুৱেশ্যন এণ্ড এনচাৰ ইউটিউবৰ। তো কুৱেশ্যন এণ্ড এনচাৰৰ আগত মই যিমানখিনি এতিয়া পঢ়িলোঁ বা চালোঁ চালি জাৰি, গোটেইখিনিত অংকটো মই বুজি পালোঁ। কি চাওক, খুচুৰা পইচা আছে দাদা মোৰ ওচৰত। কথা হ'ল কি চাওক, এই পইচাটো যে দেখিলে, এইটো হ'ল আজি দেখুৱাবলৈ ওলালোঁ বিতংভাৱে। এই পইচাটো হ'ল ডট মিন মানে এইটো হ'ল নয়দাত বনোৱা। ঠিক আছে, আপোনালোকক মই বিতংভাৱে কথাটো বুজাই দিছোঁ। কিন্তু নতুন কিছুমান যিবিলাক পুৰণা ছাবস্ক্ৰাইবাৰ সেইসকলে চাগে বুজি পাইছে, যি নতুন হয় সেইসকলে অকণমান বুজি পাবলৈ অকণমান অসুবিধা হয়। গতিকে পইচা আছে দাদা ল'ব নেকি, তেনেকৈ নহয়। একচুৱেলি কি হয়, 1991 চনৰ নয়দা মিণ্টৰটোহে লাগে। বাকীবিধ নয়দা মিণ্টত মানে কম বনিলে, ঢেলাই কম হ'ল বা বনোৱাটো কম হ'ল, সেইকাৰণে নয়দা মিণ্টৰটোহে দৰকাৰ, বাকী ইমান দৰকাৰ নাই। এইটো হ'ল নয়দা মিণ্টৰ। ঠিক এইটো হ'ল চাওক, পইচা ভাৰতৰ 4 জেগাত বনে। এইটো হ'ল কেলকাতা মিণ্টৰ, সেইটো হ'ল নয়দা, এইটো হ'ল কেলকাতা। নয়দা মানে গুজৰাটৰ নয়দা। তাৰপিছতে এইটো হ'ল আপোনাৰ ষ্টাৰ মিণ্ট, মাক দেখিলে নে, মই যে কওঁ ষ্টাৰ মিণ্ট হায়দৰাবাদৰ। এইটো কোনটো চনত কোনটো কম বনিলে মানে সেইটো পইচাটোত উল্লেখ থাকে কিতাপত। সেইটো হিচাপতহে পইচা কালেকশ্যন হয়। এনেই যধে পইচা হ'লে নহ'ব। কোটি কোটি টকা ধৰি লওক পালেহেঁতেন ন, মানুহে নাপায় নহয়, ক'তনো পাব। যিটো শ্বৰ্টেজ হয় সেইটোত পাব, আৰু সেইটোহে কালেকশ্যন হয়। তাৰপিছত এইটো হ'ল হায়দৰাবাদ, এটা দেখুৱালোঁ কেলকাতা, এটা দেখুৱালোঁ নয়দা, আৰু এইটো হ'ল আপোনাৰ এইটো যিটো মাতা বৈষ্ণো দেৱী, এইটো হ'ল আপোনাৰ ডায়মণ্ড মিন। এইটো চব এইটো এনেকৈ ডট মিন থাকি পেলাই এনেকৈ ওপৰলৈ তললৈ থাকিব বস্তুটো। দেখিছেনে ত্ৰিভুজ আকৃতি অকণমান এই বস্তুটো। এনেই আঁতৰৰ পৰা দেখিবলৈ আপোনাৰ এই পইচাটোতে সদায় এইটো আৰু নয়দা মিণ্ট, মানে নয়দা আৰু মুম্বাই মিণ্টৰ পইচা 4 জেগাত বনাই ক'লোৱে। ভাৰতৰ আপোনাৰ নয়দা, মুম্বাই, কেলকাতা, হায়দৰাবাদ আৰু এই 4 জেগাত, নয়দা, কেলকাতা, হায়দৰাবাদ আৰু মুম্বাই। তো এই পইচাটো হ'ল মুম্বাই। তো ইয়াতে যদি এই বস্তুটো দেখে, একেবাৰে ভালকৈ লক্ষ্য কৰি চাব, এইটো ষ্টাৰ আছে, তৰা দেখিলে হ'ব আপোনাৰ এইটো দেখিলেনে, ভালকৈ দেখুৱাইছোঁ চাওক, ষ্টাৰ তৰা দেখিলে হ'ব হায়দৰাবাদ। মই যে কওঁ হায়দৰাবাদত বনোৱা হ'ব লাগিব অংক, এইটো ন' মিন মাৰ্ক, একো নাই, মই কৈ থাকোঁ প্ৰায় ন' মিন মাৰ্ক। এইটো হ'ল ন' মিন মাৰ্ক, মানে 1993 চনৰ তলত একো নাই। এইটো হ'ল কেলকাতাত বনোৱা পইচা, অতীজৰ পৰা ব্ৰিটিছৰ দিনৰ পৰা অকল ইয়াতে বনাই আছে। এইটো হ'ল নয়দা মিন। এইকেইটাই হ'ল গোটেই খেলটো। তাৰপিছত এই পইচাকেইটাতে ভিত্তি কৰি যে মই কওঁ, আপুনি ঠিক তেনেকৈ চাব যে মোৰ ওচৰত সেইটো পইচা, মই বিচৰা পইচাটো আপোনাৰ সেইটো মিনিটৰ আছেনে নাই, তেতিয়া আপুনি মোক দিব। এনেই যধে মধে ধৰি লওক 2082 চনৰ এইটো কি হ'লেই নহ'ব। ঠিক তেনেকৈ 2083 চনৰ এইটো কি, 2091 চনৰ এইটো কি হ'লেও নহ'ব, নয়দা মিনিটত বনোৱা হ'ব লাগিব। তাৰপৰা আকৌ আপোনাৰ এইটো যিটো মই 2 টকী পইচাটো যে সেইদিনা কৈছিলোঁ, আপোনাৰ যিটো এইটো কি আছিলে আপোনাৰ 2 টকী, 2 টকী এটা যিটো 20,000, 10,000, 15,000, সেই 2 টকীটো হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। এনেই যধে মধে মিণ্ট হ'লে নহ'ব। ঠিক তেনেকৈ এইটোকে ক'লোঁ, এয়াই হ'ল ভিডিঅ'। আৰু এই 5 টকীটো চাওক, আপোনালোকে যে হোৱাটছআপত দিয়ে 10 টকী আৰু মাতা বৈষ্ণো দেৱী, আপুনি মোৰ ছাবস্ক্ৰাইবাৰ, নিজৰ ঘৰুৱা ছাবস্ক্ৰাইবাৰ মানে নিজৰ পৰিয়ালৰ, ইউটিউব চেনেলৰ পৰিয়ালৰ বা মোৰ ঘৰুৱা। গতিকে মই আপোনালোকক এনেকুৱা 5টা কোনোবা এখন ছুপাৰত পঠিয়াই দিম, আপোনাৰ ডিষ্ট্ৰিক্টৰ ছুপাৰৰ পৰা লৈ ল'ব, মই ফ্ৰীকৈ দি দিম। আপুনি যে কয় এইবোৰ পইচাত বোলে দাম আছে, মানে এইবোৰ ফেক বুলি যে মই ক'লোঁ নাই আপোনাক, মই 5টা গিফ্ট কৰিম কোনোবা এজন ছাবস্ক্ৰাইবক, 5টা 2জন, 3জন, 4জন, 5জনক। তাৰমানে অৰ্থটো কি, ইয়াত পইচা নাই, মই দামী পইচাটো জানো আপোনাক গিফ্ট কৰিব পাৰিম নোৱাৰিম। এই পইচাটোতো ওপৰতে গোটেই ফেক হৈ আছে। এতিয়া এজনে এইটো মেছেজ দিছে যে মাতা বৈষ্ণো দেৱী পইচাও আছে মোৰ ওচৰত, এইবোৰ কাম নাই, এইটো ফেক। এতিয়া কথা হ'ল কি, আপোনাৰ আজি অহা প্ৰথম ইউটিউবৰ কমেণ্টকেইটালৈ আহোঁ, মেইন কথালৈ। তো জ্যোতিময় দাসে দিছে, দাদা আপোনাৰ নাম্বাৰটো দিবচোন। জ্যোতিময় দাস, দাদা আপোনাৰ নাম্বাৰটো দিয়ক। 4 দিনৰ আগত দিছিলে, তো তেখেতে অকণমান পলম হ'ল মোৰ উত্তৰটো দিয়া। মই ভাবিছিলোঁ আৰু কেইটামান গোট খাই লওক, একেলগে দিম। জ্যোতিময় দাস ডাঙৰীয়া, এইটো মোৰ নাম্বাৰটো প্ৰথমতে ইউটিউব চাওঁতে হোৱাটছআপ, অনলি ফৰ হোৱাটছআপ বুলি ওলাব, সেই নাম্বাৰটো আপুনি নোট কৰি তাতে মেছেজ দিব পাৰে। খালি মই যধে মধে মেছেজ দি লাভ নাই। চাওক, মই যিটো মিন মাৰ্ক বিচাৰোঁ বা নিউজ স্মৃতিকে যিটো মই বিচাৰোঁ, মানে কি, যিটো কিনোতাই বিচাৰে সেইটোতো মই বিচাৰিম। যদি নলয় মইনো বিচাৰি কৰিম কি। গতিকে আপোনাক মই যিটো যেনেকৈ হায়দৰাবাদ মিন বুলি কওঁ, মানে ষ্টাৰ মিন মাৰ্ক, সেইটো আছে নেকি চাব, সেই অংকটো আপোনালোকক অকণমান চেষ্টা কৰিব। তাৰপৰা চৌৰাংচা মোচাহাৰী, তো মোৰ লগত আছে 2003 2 ৰুপি মেপ থকা আছে, 2003 2 ৰুপি মেপ থকা পইচা
1992 চনৰ আছে, কিন্তু 3টো মানে স্কেয়াৰো নহয়, ৰেয়াৰটো বাদ দিয়ক। যদি হ'ব তাৰে যদি বোলে মেপখন উল্টা হৈ আছে, 1, 2টো উল্টা হৈ আছে, তেনেকুৱা যদি কিবা আনতকৈ বেলেগ হয় তেতিয়াহ'লে হ'ব। তাৰপিছত আহিলে তনু কোঁৱৰ, আমাৰ আছে ল'ব নেকি? তো আমাৰ আছে ল'ব নেকি মানে চবৰে আছে, কিন্তু কথা হ'ল কি মই যে কওঁ যে হায়দৰাবাদ বা নবীন বা কেলকাতা সেইকেইটা আছে নেকি আপুনি চাব, 5টকী হওক বা 2টকী হওক সেইকেইটা চাব, চাই মোলৈ হোৱাটছআপত আছে কমেণ্ট কৰিব, মই তেতিয়া তাৰ উত্তৰ দিম যিমান পাৰোঁ। তাৰপিছতে আহিলে সোণোৱাল, ফোন বা হোৱাটছআপ নাম্বাৰ দিব। তো ফোন বা হোৱাটছআপ নাম্বাৰ সেই ক'লোৱেই, হোৱাটছআপত প্ৰথমে শিকোঁতে আপোনাৰ খালি অনলি ফৰ হোৱাটছআপত আপুনি দিব। মই এতিয়া হোৱাটছআপত মই কি বুলি ক'ম, বহুত আহে, চবৰে উত্তৰ দিয়াটো, কিন্তু মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। তো সোণোৱালে কৈছে আছে যদি খুবেই ভাল কথা। তো সোণোৱালে কৈছে আপোনাৰ ফোন নম্বৰটো দিয়ক, আমাৰ ওচৰত কইন আছে। তো সেই ফোন নম্বৰটো মই আপোনাক দিলোঁ, খালি বৰ যধে মধে ধৰিব পৰাকৈ দিব বস্তুটো, ফটোকেইটা 2 লুটিয়ে। তাৰমানে কি কৰিব, এই এটকীটো এনেকৈও দিব এটা ফটো, ঠিক আছে, এইটো চাওক, এইটকীটো এনেকৈও দিব এটা ফটো আৰু ওল্টা পাকেও দিব, তেতিয়া মোৰ ধৰিবলৈ অকণমান সুবিধা হয়, ঠিক আছে। তাৰপিছতে আহিলে আপোনাৰ শ্ৰীষ্মা মৃত্যুঞ্জয় ৰাভা, নহয় শ্ৰীষ্মা দৈমাৰী, ছাৰ আপোনাৰ নাম্বাৰটো দিব নেকি? নাম্বাৰটোৰ কথা ক'লোৱেই। তাৰপৰা মৃত্যুঞ্জয় ৰাভা, কইনছ কেপচুল বক্স ক'ত পোৱা যায় জনাব নেকি? মই আজি তেখেতক এনেই হোৱাটছআপতে হেৰি কৰিছিলোঁ, মানে ক'ত পায়, এমাজনতে পায়, মই লিংকটো দিছোঁ বাৰু তেখেতক ৰাতিপুৱাতে, তো আজি নে কালি যি হওক। তাৰপৰা BK ক্ৰিয়েশ্যন কৈছে, দাদা মোৰ ওচৰত 5 টকা আছে, কেনেকৈ চেল কৰিম প্লিজ ৰিপ্লাই। তো 5 টকা এটা আছে মানে 5 টকাটোতো চবৰ ওচৰতে আছে, কিন্তু চবৰ ওচৰত নথকা বস্তুটোহে লাগে, অংকটো বুজি পাইছে নাই? যিটো বস্তু চবৰ ওচৰতে আছে সেইটো দৰকাৰ নাই, যাৰ ওচৰত কমকৈ আছে সেইটো বস্তুহে লাগে। কাৰণ আপোনাক পইচা দিব 5 টকাত 1000, 500, 2000, 12000, 10000, 20000 কেলৈ দিব? কিবা এটা তাৰমানে সেইটোকে কয়তো ৰেয়াৰ বুলি ন, দুষ্প্ৰাপ্য হ'ব লাগিব, তেতিয়াহে দিব। তাৰপিছতে কৈছে যে ভোলা ডেকা, মোৰ তাত আছে পইচা কেইটা। তো আপুনি হোৱাটছআপত কমেণ্ট কৰিব, মেছেজ দিব, মই চাই দিম যিমান পাৰোঁ। তাৰপৰা নুৰ আহমেদে কৈছে আপোনাৰ লগত যোগাযোগ কৰিব পাৰি। থেংক ইউ নুৰ আহমেদ, নিশ্চয় পাৰি, কাৰণ মই একদম পূৰা যিমান পাৰোঁ লিগেলকৈ কথাবিলাক ক'বলৈ আছোঁ, কোনো ভুৱা নহয়, যাতে মই কাইলৈ গালি শুনিবলগীয়া নহয়, সেইটো হিচাপত কৈ আছোঁ, মানে দি আছোঁ। গতিকে আপুনি নিশ্চয় যোগাযোগ কৰিব পাৰে, নহ'লে মোৰ লগত যোগাযোগ কৰিব, গোটেই খেলখন গম পাই যাব। তাৰপৰা আহিছে দুলুমণি ফুকন চেতিয়া, আপোনাৰ নাম্বাৰটো দিব। নাম্বাৰ হোৱাটছআপ বুলি প্ৰথম ওলাওঁতে চাব, তাতে ওলাব। তাৰপৰা ৰীতামণি চেতিয়া, আপোনাৰ ফোন নম্বৰটো দিব। ৰীতামণি চেতিয়াই কৈছে আপোনাৰ ফোন নম্বৰটো দিব। তো ফোন নম্বৰটো হোৱাটছআপতে আছে, খালি অনলি ফৰ মানে ফোন নহাই কৰি থৈছোঁ, কিমান ফোন আহে লাষ্টত ফোন নোহোৱা কৰি তাক অনলি ফৰ হোৱাটছআপে কৰি থৈ দিছোঁ। গতিকে তাৰপিছত বিপুল আমফি ভ্লগছ, দাদা আপুনি মেছেজ ৰিপ্লাই নিদিয়ে দেখোন। একচুৱেলি কি হয় চাওক, এই অকল পইচা পকতে ঘূৰি থাকিলেতো কাম নাই, গতিকে অকণমান নিজৰো কাম আছে। সেই ক'লোঁ যে কাপোৰৰ বেপাৰ, তিলৰ খেতি, সেইবিলাকৰ মাজতে অকণমান থাকি যায়, তথাপিতো মই যিমান পাৰোঁ সেইটো মই দিবলৈ চেষ্টা কৰিম। গতিকে এইকেইটাই আছিলে কমেণ্ট, যি হওক খালি আপোনালোকে চাব, মই যেতিয়া হায়দৰাবাদ কওঁ ষ্টাৰ মিনমাৰ্ক, সেইকেইটা বিচাৰি পেলাই এনেই 1991 চনৰ এইটো দিলে হ'লে নহ'ব, ঠিক তেনেকৈ মই যিকেইটা ক'লোঁ আপোনাক, এইটোকে ভিডিঅ' আজি দিলোঁ। আশা কৰোঁ যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, যদি নাই কৰা লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। শ্বেয়াৰটো একদম বহুত ইম্পৰ্টেণ্ট, মানে আমাৰ অসমৰ মানুহখিনি সজাগ কৰিব লাগে। কিজানি আপোনাৰ ওচৰত নথকা বস্তুটো, কাৰণ মই আগতেও ভিডিঅ'ত কৈছোঁ যে কোনেও জানি বুজি থোৱা নাই, কথাটো বুজি পালে নাই, কোনেও আগতে জানি বুজি পইচা থোৱা নাছিলে। গতিকে ব্লাইণ্ডত মানে কেনেবাকৈ কণা ফৰ্মগুঠিত কাৰোবাৰ ওচৰত থাকিবলৈও আছে। গতিকে তেখেতে নিশ্চয় কিবা এটা পাব, তেতিয়া আপোনাৰ থ্ৰুৱেদি তেখেতে কিবা এটা পালে আপোনাৰো মনটো ভাল লাগিলে। গতিকে ইয়াকে কৈ মই সামৰণি মাৰিলোঁ। তো নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।